Relocate. ভাল পাইছে Kena bapak kalau itu mulai hebat hati gitu. থাকিলে সেইখন বাইকখন বেলেগ দেখিলে যে দাদা Cara dia kan? মোক নহয় উঠাই দি দিয়া Bakın kulu. Aja aku halu di garu mana? ধুব লাগিব হেল্ল' এভৰিৱান সকলোকে মোৰ অন্য এটা দিনলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে মোৰো ভাল চৰ্দি ভাল পালোঁগৈ কাহো ভাল পালোঁগৈ অলপ কেতিয়াবা আহে আৰু এটা দুটা কাহ কিন্তু ভিডিঅ' আচলতে বহুত দিন কৰা নাছিলোঁ আচলতে অকণমান ব্যস্ত হৈ আছিলোঁ কি কাৰণে ব্যস্ত হৈ আছোঁ কি চলি আছে মোৰ জীৱনটোত সেইখিনি বাৰু জনাম তাকে আৰু হাজবেণ্ডৰ গাটো বহুত বেছি বেয়া তেওঁৰ বহুত বেছি কাহ হৈছে আৰু চৰ্দি নাই হোৱা কিন্তু কাহটো বহুত বেছি হৈছে তাকে সেইকাৰণেও ভিডিঅ' কৰিবলৈ মন যোৱা নাছিলে তাকে আজি দিনটো কি কৰোঁ আপোনালোকে চাই থাকিব আহা বহি থাকোঁ আহা কচু কি হ'ল তোমাৰ পৰিলা Boyla nih. টাটা দি দিয়া Kuno. টাটা Aku kayak কি কৰিছা এফালে মোক কৰা বেবী আহাচোন তুমি ইয়াত দুখ পালা হয়নে এইফালে দুখ পালা দেখাই দিয়া ক'ত দুখ পালা দেখাই দিয়া এইফালে মামা তুমি দুখ পালা আকৌ চাওঁ এইফালে আহা না মোক ওচৰলৈ আহা কথা ক'লে শুনিবা মোক ওচৰলৈ আহা অঁ মই মাৰি দিলোঁ হ'ব সি মানে এতিয়া ইয়াত পৰিলে যে পৰি পেলি মানে দুখ পালে মানে কঁপালত দুখ পালে এইফালে তাকে মানে সেই তলত পৰি দুখ পালে যে মাৰিছে মানে পটি ফুটি আছে পটি হ'ল বোলে আমি বাহিৰলৈ যাওঁ বোলা অকণমান ৰ'দ লৈ আহোঁ তাৰপিছত গা ধুব লাগিব ব'লা ব'লা এইফালে টাটা দি দিয়া এইফালে নহয় প্লিজ বেবী এইফালে কেমেৰা ফালে দিয়া এইফালে এইফালে দিয়া টাটা দি দিয়া অ'কে ব'লা এইকেইদিন ৰ'দটো ইমান ধুনীয়াকৈ দিছে আৰু খুব ৰ'দ লৈছোঁ আৰু ৰ'দ লোৱাৰ কাৰণে আচলতে গাটো বহুত বেছি ভাল লাগিছে যেনিবা আৰু বেটাকটো ব্ৰেকফাষ্ট কৰালোঁ এতিয়া আৰু মই ব্ৰেকফাষ্ট কৰা নাই আচলতে ভাতেই খাম কাৰণ তৰকাৰী হৈয়ে আছে মায়ে যিহেতু সোনকালে ভাত ৰান্ধিয়ে দিয়ে কিন্তু আমাৰ কাৰণে ভাত নাৰান্ধে কিন্তু আজি সোনকালে ভাতটো খাই দিম বুলি ভাবিছোঁ তাকে আৰু মোৰ এতিয়া অকণমান সৰু সুৰা কাম আছে সেইখিনি কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টো চাই থাকিব বেটাকো গা ধুৱালোঁ নিজেও ফ্ৰেছ হ'লোঁ গা পা ধুই আজৰি আৰু আজি ভাবিছিলোঁ কাপোৰ নুধুওঁ বুলি ৰাতিপুৱাতে কেইটামান ধোৱা হ'ল বাৰু এতিয়া তাতে কাপোৰ কেইটামান ধুই দিছোঁ আৰু মায়ে ভাত দিছে তাকে ভাত খাওঁ এতিয়া 12:30 বাজিলে ভোকো নলগা নহয় ভোকো লাগিছে বাৰু তাকে খাই লওঁ তাৰপৰা আকৌ বেটালৈ ৰেডি কৰিবলৈ আছেই ঠিক আছে মই ভাতটো খাই লওঁ তো মোৰ পৰা চকুৱে চকুৱে খাইছে নে ভাতৰ লগত কি আছে দেখাই লওঁ ৰ'ব আপোনালোকক দুষ্ট ভাতৰ লগত এয়া বন্ধাকবি চব্জি এয়া হৈছে ৰঙালাও আগ আৰু এয়া হৈছে মাছৰ লগত তৰকাৰী আৰু ইয়াত দিছে মাটিকান্দুৰি আৰু কি দিছে আৰু খুতুৰা শাক দিছে মানিমুনি দিছে এয়া মাছ তাকে এতিয়া ভাতটো খাই লওঁ খাই বৈ আপোনালোকক লগ পাই আছোঁ
সৰিয়হ দিয়া নাই ৰঙালাওখিনি মানে কৈছা পানী লাগে পানী খাবা nggak kurang ya kalah cara dia Gigi bisa gigi kok nggak sabar Piada bulat thua hong. Mana soal mandi kita mau loyo. Excited পটলি মুখলৈ ওলাই গৈছিলো হে ভাতকেইটা খাই খক কৰকচোন অকণমান ৰবা তাই কথা পাতি আৰু না তাই নামটো লিহানা ঐ ঠিকানা থাপ কৰি দিছে এইবোৰ নকৰিবা মৰম কৰা শুন তুমি মাতা তুমি ফ্ৰেণ্ডক এনেকৈ মৰম কৰি দিয়া বেবী মৰম কৰা ঠিক আছে দিয়া আমাৰ ঘৰ লোৱা আকৌ খোৱাকৈ যোৱা আমাৰ মা আকৌ চান বাৰ হৈছিলে নহয় মোৰ হয় মানে হাঁহ কুকুৰা তেনেকৈ হৈছিলে গৌৰাংগ পালক দেখাইছিলোঁ এই গৌৰাংগ পালক যে মোৰ ভাল নালাগে বোলে ই কৈছে গ'লগৈ মই গ'লগৈ আইঅ দেহি সেয়া টাটা গ'লগৈ আমৈ গ'লগৈ পঠাক টাটা দি দিয়া টাটা বোলা খোজকাঢ়ি বোলা আহা কিবা ডাইপাৰটো খুলি দিওঁগৈ আহা দেখিলে আপোনালোকে মোৰ বন্ধনী আহিছিলে আৰু আগৰ এটা ভিডিঅ'ত দেখিছে মই বাৰ্থডে ভিডিঅ' এটা শ্বেয়াৰ কৰিছিলোঁ আপোনালোকক তাকে বন্ধনী আহিছিলে বন্ধনী ছোৱালীজনী আহিছিলে আৰু লগত সেই দেৱজিৎ বুলি এটা ভাইটিও আহিছিলে তাকে ভাল লাগিলে সিহঁতি খবৰ নিদিয়াকৈ আহিলে মইতো দেখিয়ে ছাৰপ্ৰাইজ আচলতে ভিডিঅ' তেনেকৈ কৰা নহ'লে অলপ ভিডিঅ' কৰিছিলোঁ তাৰে ক্লিপখিনি লগাই দিম দেখিলে আপোনালোকে হয়তো তাকে ভাল লাগিলে আৰু এতিয়া বেটাক একো কৰাবলৈ নাই তাক খোৱালোঁ আমৈকৰ ছোৱালীজনীকো অকণমান খুৱাই দিলোঁ খিচিৰি আৰু তাকো খুৱাই দিলোঁ এতিয়া বেটাক খুৱাই লওঁ মই অকণমান ৰেষ্ট কৰি লওঁ তাৰপিছত আপোনালোকক ইভিনিং লগ পাইছোঁ ঠিক আছে তেনে ভিডিঅ'টো চাই থাকিব এতিয়া আমি মাক পুতেক দুইটা অকণমান টাউনলৈ ওলাইছোঁ তাৰপিছত আপোনালোকক লগ পাম গৈ লওঁ ওলাই গৈছিলোঁ আপোনালোকে দেখিলেই ঘৰ আহি পালোঁহি এতিয়া আকৌ বেটাৰ কাৰণে বনাই আছোঁ চুজি কাৰণ শুই উঠাৰ পিছত আৰু একোৱেই নোখোৱালোঁ আমি ওলাই গৈছিলোঁ বিশেষ কাম এটা আছিলে তাৰপিছত চাহ খালোঁগৈ কিন্তু আজি সি একেবাৰে মানে পেষ্ট্ৰি খাবলৈ মন নকৰিলে সেইকাৰণে আহি পায়ে লগে লগে বনাইছোঁ এতিয়া চুজি বনাই মেলি লওঁ তাৰপিছত তাক খুৱাওঁ তাকে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ কাৰণ একো বিশেষ দেখুৱাবলগীয়া নাই আৰু মোৰ নাইট ৰুটিনটো তেনেকুৱা একো নাথাকে বেটাৰ লগতেই
থকা হয়, গতিকে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰা নহয়েই। ঠিক আছে তেন্তে ভিডিঅ'টো আজি ইমানখিনিতে সামৰিছোঁ। পুনৰ নতুন এটা ব্লগত আপোনালোকক লগ পাম। আজিলৈ বাই বাই, শুভৰাত্ৰি, সকলো ভালে থাকিব।